ফ্ৰেণ্ডছ, আজি মহাশিৱৰাত্ৰি। আজি শিৱৰাত্ৰিৰ কাৰণে আমি আহিছোঁ উমানন্দ মন্দিৰলৈ। এয়া ফেঞ্চিঘাট, ইয়াৰ পৰা আমি যাম। হাই মাইনা। আমি আহি আছোঁ বৰ্তমান। জাহাজত উঠিব আহিছোঁ। ৱাও, so nice. আইনা, এয়া চাওক মহাবাহু ব্ৰহ্মপুত্ৰ। দাদা পালোঁ, খুবেই ভাল লাগিল। এয়া অগ্নিবীৰ এখন আহি আছে আৰু এখন কৰিছোঁ লগতে দুখন চিনেমা আৰু হ'ব দেই আপোনালোকে। থেংক ইউ। হেল্ল' হাই, লগ পাই খুবেই ভাল লাগিলে। আমি একেলগে আকাশ দা মই আমি গোটেই একেলগে আপোনাৰ চেনেল আছে কি নাম চেনেলটো? আচ্ছা আচ্ছা, বঢ়িয়া বঢ়িয়া। সকলোৱে চাব দেই চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। মই একেবাৰে ভবা নাছিলোঁ, যেনে সপোন যেন লাগিছিলে। মানে লগ পাই কি সুধিম, কি কৈছোঁ মই নিজে সুধ পোৱা নাই। মানে কি ভাল লাগিছে, মানে মই নিজকে এক্সাইটেড। একেলগে এখন জাহাজত গৈছোঁ আমি উমানন্দ মন্দিৰলৈ। এয়া আমি আহি পালোঁ। শিৱৰাত্ৰি বুলি উমানন্দত আহিছোঁ গাইজ, বহুত মানুহ। এনেকৈয়ে আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আজি ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব দেই। আজিলৈ বাই। ওম নমঃ শিৱায়। জয় শিৱ শংকৰ।